নমস্কাৰ এই দিনটো আসলে মোৰ বাবে বহুত বেছি বিশেষ আৰু বিশেষনো কিয় সেইটো পাছত কৈ আছে এই ভিডিঅটো আজিৰ নহয় যোৱা সোমবাৰে কৰা আৰু যোৱা সোমবাৰে আছিল শাওণ মাহৰ দ্বিতীয়টো সপ্তাহৰ সোমবাৰ সেয়েহে আহিলো মন্দিৰলৈ বুলি ধুনীয়াকৈ সেৱা কৰি লৈ এতিয়া ওলালো ইন্টাৰ্নশ্বিপলৈ বুলি কাৰণ সিদিনা আছিল ইন্টাৰ্নশ্বিপৰ একেবাৰে শেষৰটো দিন আৰু একেবাৰে শেষৰটো দিন বুলি কিবা এটা খুৱাই দিও বুলি মই লৈ আহিছিলো কঁঠাল গুটিৰে বনোৱা লাৰু লগতে অলপমান ঘুগুনি আৰু লগৰ কেইজনী আনিছিলে পুৰি সেয়েহে ধুনীয়াকৈ আমি ভগাই মেলি দিলো আৰু আমিও খালো আৰু ভাবিলো এই বিশেষ দিনটোৰ কিছু কিছু মুহূৰ্ত অকণমান সাঁচি ৰাখো বহুত ভাল লাগিছে আমি আকৌ আহিম কেতিয়াবা কেতিয়াবা এটা খবৰ ল'বলৈ মই কৈ আহিম আৰু আমাৰ লাগছে কিহৰ ইণ্টাৰ্ণশ্বিপৰ আৰু আমি ঘৰা ঘৰি যাওঁ বুলি ওলাইছোঁ এতিয়া আমি যাওঁগৈ আৰু ইণ্টাৰ্ণশ্বিপ বায়'ডাটা কৰি আকৌ যাব লাগিব কলেজ আৰু সকলোৰে পৰা বিদায় লৈ আমি আহিলোঁ ঘৰলৈ বুলি আজিলৈ বাই।